হাই ফ্ৰেণ্ডছ, মই বৰ্তমান আছোঁ দেৰগাঁও চাৰিআলিত, গোলাঘাট জিলাৰ। বৰ্তমান সময় হৈছে 9:30 আৰু মই ৱেইট কৰি আছোঁ। গুৱাহাটীৰ পৰা আহি আছে আমাৰ মনোজ ভাই আৰু মই অহা কাইলৈ মাজুলীলৈকে ৰাস চাব যাম। জীৱনত প্ৰথমবাৰৰ বাবে উজনি অসমৰ ৰাস চাবৰ কাৰণে সৌভাগ্য হ'ব, খুব সম্ভৱ, যদি ঠিকে থাকে। আৰু মনোজ আহি আছে, বাছৰ পৰা নামিব মনোজ। অ'কে, আপোনালোকে ৱেইট কৰক আৰু আমাৰ ব্লগটো আপোনালোকে চাব। এই মনোজ এইখনতে আহিছে, ত্ৰিশুল মাৰ্চিডিজ বেঞ্জ। মোৰ বাইকখন ইয়াতে থাকিলে, এইখন মোৰ বাইক, ইয়াতে বাইকখন থাকিলে আৰু মই মনোজক আনিবৰ কাৰণে ক'ত গ'ল এইখন? এইখনে হ'ব। ইয়াত ফোন এটা কৰি ল'ব লাগিব। এই মনোজ, এই ভিডিঅ' কৰি আছো, ব্লগ। এইটো মনোজ আহি গ'ল আমাৰ। মনোজ ভাই বাছখনৰ পৰা নামিলে, এইমাত্ৰ পাৰ হৈ যোৱা বাছখনৰ পৰা। মনোজ নমস্কাৰ। বৌ নহয়, বোৱাৰে নহয়, ভিডিঅ' বনাই আছো। মনোজ একদম তামাম হেণ্ডচাম, একদম মজা হৈ আহিছে মনোজ। অপেক্ষা কৰাৰ পিছত কৰোঁতে মনোজ আহি পালে। এতিয়া প্ৰায় ৰাতি 10 বাজিল। দেৰগাঁৱত আমি আছোঁ। মই খুব ধুনীয়াকৈ চিকেন বাটাৰ মছলা বনাই থৈ আহিছোঁ। এতিয়া আমি মনোজে মই গৈ পৰিৱেশন কৰিম। গতিকে আপোনালোকে পিছলৈকে ভিডিঅ'টো চাই থাকিব। আমি এতিয়া ৰুমলৈকে যাম ন মনোজ? আগতে ৰুমত যাই লওঁ। টুপি চুপি পিন্ধি লওঁ। আমি আহি মোৰ ৰুমৰ ওচৰত ৰৈ আছোঁ। এয়া বৰুৱা বামুণ গাঁও ট্ৰেইন ষ্টেচন। ইয়াত মানে কি হৈছে, এইখন লগাই থৈ দিছে। ট্ৰেইন আহিব এতিয়া। এতিয়া কথাটো হ'ল, মই জীৱনত ব্লগ কৰি পোৱা নাই, আজি ফাৰ্ষ্ট। ইয়াৰ আগতে মোৰ ইউটিউব চেনেল লজিকেল মাইণ্ডত আপোনালোকে দেখিব, কিছুমান এডুকেশ্যনেল ভিডিঅ' আছে, কিছুমান ক্লাছ কৰা আছে মোৰ, ক্লাছ 9, 10, 11, 12 এইবিলাকৰ, আৰু কিছুমান কম্পিটিটিভ এক্সামৰ কাৰণে কুৱেশ্যন এনচাৰ বনোৱা আছে, ক্লাছ কৰা আছে। গতিকে আপোনালোকে আগৰ ভিডিঅ'বিলাকো চাব মোৰ। এতিয়া কথাটো হ'ল, সুদূৰ গুৱাহাটীৰ পৰা মনোজ আহি পালে। তো 6 ঘণ্টা জাৰ্ণি কৰিলে বাছত, ঋষি ইণ্ডিয়া বাছখনত আহিলে মনোজ। গতিকে আহি মনোজক মোৰ ৰুম পালেহি। ইতিমধ্যে মই চিকেন বাটাৰ মছলা বনাই থৈ গৈছিলোঁ, আপোনালোকক দেখুৱাম কেনেকুৱা হৈ আছে, আৰু মনোজে ক'ব খাই কেনেকুৱা পায়। আৰু আপোনালোকেতো জানে মই খুব ভাল মাংস বনাওঁ বুলি। গতিকে আহিব আপোনালোকো কেতিয়াবা উজনি অসমৰ পিনে যেতিয়া আহিব, আমাৰ লোৱাৰ আছামৰ দৰঙৰ ছাইডৰ মানুহৰ কাৰণে কৈছোঁ দেই, আপোনালোকে আহিব। আপাৰ আছাম আহিলে দেৰগাঁৱত মোৰ তাত সোমাই যাব, মই ধুনীয়াকৈ মাংস চাংস বনাই ভাত পানী খুৱাই দিম আপোনালোকক। আৰু মনোজ আহি পালে, এতিয়া মনোজক সোধো, মুখ হাতখিনি ধুই আহিলে, এতিয়ালৈকে তাক আপ্যায়নৰ একো ব্যৱস্থা কৰা নাই মই। তো জাৰ্ণিটো কেনেকুৱা হ'ল, প্ৰথমতে এইটোৱে সুধিছোঁ, মনোজ কেনেকুৱা লাগিলে? ভাল লাগিল। আজি প্ৰায় বছৰমান পিছত আজি ইমান দীঘলীয়া যাত্ৰা, এটা বছৰ লং জাৰ্ণি, নাইট চুপাৰ অহা নাছিলোঁ। 6 বছৰ 5 বছৰমানৰ পিছত একচুৱেলি মনোজ মোৰ ভাইটি হয়, মোৰ নিজৰ মাহীৰ ল'ৰা ভাইটি। কিন্তু আমি মানে কি হয়, মোৰ মামাৰ ল'ৰা, মাহীৰ ল'ৰা, মুকুট দা, উৎপল, মই, আমাৰ সৰু মনো ঋতুপন, আমি কেইজনে তাৰমানে ফ্ৰেণ্ডো হয়, ভাইও হয়। আমাৰ মাজৰ বন্ধুত্বটো বহুত বেছি আছে, আৰু ভাল ফ্ৰেণ্ড হয়, ভাল ফ্ৰেণ্ড হয়। আৰু আমাৰ ব্লাডৰ ৰিলেশ্যনো আছে, কিন্তু আমাৰ সম্পৰ্কটো আছে। চ' মনোজে মই প্লেন কৰিলোঁ আজি কিছুদিন আগতে যে আমি এইবাৰ ৰাস চাব যাম মাজুলীলৈকে। গতিকে প্লেন মতে কাম হ'ল, মনোজ আহি পালে। এতিয়া কাইলৈ আমি চব ঠিকে থাকিলে যাম, আৰু পুৰা যোৱাৰ এটা ইচ্ছা আছে। গতিকে মাজুলীত কোন কোন আছে আপোনালোকক লগ পাম, আৰু মোৰ ভিডিঅ'টোত চাই কমেণ্ট কৰিব আপোনালোকে। আৰু মাজুলীৰ ক'ত ৰাস চাই ভাল লাগে আপোনালোকে প্লিজ ক'ব, যিহেতু আমি মাজুলীৰ বিষয়ে বহুত বেছি ভালকৈ নাজানো। যদিও মই প্ৰায় 7 বছৰমান ইয়াত থাকিলোঁ দেৰগাঁৱত, কিন্তু এই 7 বছৰত মই মাজুলী এবাৰো যাব নাপালোঁ। আৰু মোৰ বন্ধু ডি গোবিনৰ ওচৰলৈকে গৈ আছোঁ। কবি মাজুলীৰ এজন বিখ্যাত কবি, অসমৰে এজন বিখ্যাত কবি, ডি গোবিন। ৰঙাবেলি বুলি অলপতে এখন কিতাপ কবিতা পুথি গুৱাহাটীত উন্মোচন কৰিছে গোবিনে, আৰু গোবিনৰ ওচৰলৈকে গৈ আছোঁ। গোবিনৰ ঘৰত ৰাতি থাকিম, আৰু গোবিনে আমাক মাজুলীখন দেখুৱাব। প্লাছ আপোনালোকে, আমাৰ মিলি আছে, সৰ্বেশ্বৰ মিলিৰ ঘৰ মাজুলীত, আমি একেলগে কটনত পঢ়িছিলোঁ, ডি গোবিনৰ লগত একেলগে কটনত পঢ়িছিলোঁ। গতিকে
ডিগুবিনৰ তালৈকে গৈ আছো এতিয়া আমি অহা কাইলে গণেশৰ পুৰা এনজয় হ'ব পুৰা এনজয় কৰিম পুৰা ফূৰ্তি কৰিম আৰু মাজুলী ক'ত যাম আপোনালোকে ক'ব মাৰিলে এইফালে এই ভাত খাব লাগিব ভোক লাগিছে এতিয়া প্ৰায় ৰাতি 10:30 বাজিছে আৰু ঠিক আছে ভাত খোৱাৰ পিছত মই মনোজক সুধিম যে চিকেনটো কেনেকুৱা পালে আৰু ঠিক আছে ভেৰি এক্সাইটেড হৈ আছো মাজুলীৰ ট্ৰুটোৰ কাৰণে না মনোজ একদম পুৰা এক্সাইটেড পুৰা বাকি জনাই আছো কেনেকুৱা লাগি দুটা আমাৰ মোবাইলৰ কেমেৰাও বৰ বেছি ভাল নহয় ব্লগ কৰাৰহে দুৰ্বাৰ হেঁপাহ গতিকে আপোনালোকে দায়দোষ নধৰিব আন্ধাৰে মুন্ধাৰে তাতে আমি ক'লা মোলা মানুহ মোৰ ভাষাত আজি অকণমান লিখিত কথিত মিক্সিং পাব দৰঙীয়া কাৰণ মই আছো উজনি অসমত মোৰ কৰ্মস্থান হ'ল উজনি অসম আৰু আজি মোৰ লগত আছে মনোজ গতিকে আমি দৰঙীয়া মানুহ আপোনালোকে চাই থাকিব আমাৰ ব্লগটো খানাটো কেনেকুৱা হ'ল সেইটো কথাৰ কাৰণেহে মই মনোজক সুধিব কেনেকুৱা পালি কচোন খানাটো মই ইয়াৰ আগতে ৰাহুলে বনোৱা খানা খাইছো মানে এইবাৰ চব ইমান ধুনীয়া খানা বনাইছে তাকে মই ভাবিছো ইমান ধুনীয়া খানা বনাব জানা হ'ল কেতিয়াৰ পৰাই সঁচাকে বহুত ধুনীয়া বহুত টেষ্টি খানা বনাইছে বিৰাট ধুনীয়া হৈছে ধন্যবাদ মানে কি হয় আজি মনোজ আহিব বুলি মই ধুনীয়াকে সিটো 9টা 9:30 পাব বুলি মোৰ এটা অনুমান আছে গতিকে মই সন্ধিয়াতে বজাৰ চজাৰ কৰি আনি বনাই মেলি থৈ গৈছো মানে তাক আনিবৰ কাৰণে ইয়াত আহি জাষ্ট সেই আপোনালোকে চিটি শুনিলেই নহয় এই ভাতটো বনালো খালো একদম পেটটো নেদেখুৱাও মানুহৰ বোলে পেট আৰু প্ৰতিভা লুকাই নাথাকে তাৰ বহিঃপ্ৰকাশ হয় সুযোগ পালে গতিকে মানে আমাৰ পেট বৰ বেয়াকে ওলাইছে এই মনোজৰ নাই জিম কৰি আছে তাৰ বডি চাব দিয়ক কাইলে আপোনালোকে চাব আমাৰ ব্লগটো অহাকালি মাজুলী যাম আপোনালোকক আমি দেখুৱাব চেষ্টা কৰিম মাজুলী ৰাস দেখুৱাম মাজুলীৰ কেনেকুৱা পায় কি পায় আপোনালোকে ক'ব আজিৰ ব্লগটো আমি ইমানতে অন্ত পেলাইছো আপোনালোকে চাব আমাৰ ভিডিঅ'টো লাইক কৰিব আপোনালোকে নতুন মানুহ অলপ উৎসাহিত কৰিব ধন্যবাদ জয় আই অসম বাই বাই শুভৰাত্ৰি